হে গাইজ সকলোকে স্বাগতম জনাইছোঁ তোমাৰ প্ৰথম ব্লগ আৰু তোমাৰ বলটো আজি অলপ ফিল্ডতে খেলিব আহিলোঁ এনে ঘৰতে থাকি কি কৰিম আৰু আহিলোঁ ফিল্ডত অলপ ফুটবলকে প্ৰেক্টিছ কৰোঁ এতিয়া গাইজ মই বুটটো পিন্ধি আছোঁ চাব পাৰে আৰু মই সকলোকে এটা কথা ক'ব খুজিছোঁ যে মইতো ইয়াতে নেখেলোঁ না তো মোৰ মানে ঘৰৰ পিছফালৰে এই ফিল্ডটো মইতো এনে ডন বস্কোত যাওঁ খেলিবৰ কাৰণে আৰু আজি আহিলোঁ ইয়াত কাৰণ মোৰ এতিয়া পৰীক্ষা চলি আছে আৰু এতিয়া এক্সামৰ কাৰণে 2 দিন গেপ আছে তো ভাবিলোঁ আবেলি কি কৰিম আৰু মোবাইল চাই থাকিবতো অলপ ভাল নালাগে এতিয়া এনে ঘৰতে থাকি কি কৰিম আৰু এতিয়া যদি অলপ খেলিব আহোঁ অলপ স্কিলটো ভালে হয় এতিয়া মোৰ বুটটো পিন্ধা হ'ল এতিয়া অলপ এনেই জাগলিং কৰিম 2,000 years later. এতিয়া মই অলপ জাগলিং কৰিলোঁ এতিয়া অলপ শ্বুটিঙৰ প্ৰেক্টিছ কৰিম
গাইজ আজি মানে মোৰ ল'ৰাজনে কাষৰ এখন মানে পথাৰ আছে, সেই পথাৰখনত ফুটবল প্ৰেক্টিচ কৰিব আহিছে আৰু ময়ো আহিছোঁ। যিহেতু মানে ল'ৰাজনৰ এক্সাম চলি আছে, সেইকাৰণে বাহিৰত মই যাব নিদিলোঁ। কাষৰ মানে খেলপথাৰখনতে মানে খেলি আছে আৰু ইয়াতে বহুত ভাল লাগিছে। আৰু চাৰিওফালে ইয়াত দেখিবলৈ পাইছে প্ৰাকৃতিক সৌন্দৰ্য, প্ৰাকৃতিক পৰিৱেশত থাকি বহুতখিনি ভাল লাগে। আৰু বহুত ধৰণৰ মানে ইয়াতে গছ গছনি আছে চাৰিওকাষে, ভাল লাগিছে মানে। আচলতে এইখন খেলপথাৰ নহয়, এনেই মানে পথাৰৰ দৰে মানে এইখিনি খালী জেগা। আগতে ইয়াতে খেতি কৰিছিল, কিন্তু এতিয়া এই মাটিখিনি এনেই আছে, সেয়েহে আহিছোঁ ইয়াতে, ঘৰৰ কাষতে হয়। গতিকে ল'ৰাজনে আজি খেলিছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব।